হেল্ল' ছাৰ। মেমে আপোনাক ফোন কৰিছিলে, ফোনটো পোৱা নাই, সেইবাবে মই কৰিলোঁ। আপুনি কি কৰিব, কালি আহিবনে? কালিতো বিহুৱে হ'ল। Okay. I will go. Yeah. Okay, I'll. ইছ, এই কি কৈ আছে? ইছ, কি আই ইছ, কুৰ্কি বকে এইগিলা আয়ুল কিবা যি আছে দে, ময়ো মেমক কৈ দিম যি বকছি এইগিলা। ছাৰ, আহোঁতেতো আপোনাৰ একো সুবিধাটো হোৱা নাই? No. But there is so hot. How can you manage it ছাৰ here? অসমীয়াত কওকহে। ছাৰ ইফালে ক'ত যাই আছে? ইফালে আহক। Okay. ছাৰ, আপুনি ইয়াত অকণমান বহক, ইয়াৰ পিছতো গৰু ধুব লাগিব। বাকী বস্তুখিনি মই ৰেডি কৰোঁ। এই বেগকেইটা ক'ত থ'ম? Please keep this in my room and also take this. অ'কে ছাৰ, অ'কে। মাখিয়তী হাতৰ খৰি কাটলাও বেঙেনা গৰু গা ধুৱাবলৈ যাওঁ। দীঘলতী পাত মাখিয়তী হাতৰ খৰি কাটলাও বেঙেনা গৰু গা ধুৱাবলৈ যাওঁ। আহিয়ে পাব লাগিব কিন্তু চুৰিয়াখলৈ, ককাইদেউৰ পাঞ্জাবী চোলাটো দিবি নোসোধাকৈ। চহৰৰ বিহু মেলাত হুঁচৰি গাবলৈ যাব যে লাগিব আজি আমাৰ গাঁৱৰ হৈ। দীঘলতী পাত মাখিয়তী হাতৰ খৰি কাটলাও বেঙেনা গৰু গা ধুৱাবলৈ যাওঁ। ছাৰ, গৰুটো ধোৱা হ'লে বলক, আপুনি কিবা এটা খাই ল'ব আহক। তই মোৰ গাত হাত দি দিছে কেলে? নহয় মানে আপোনাক কিবা এটা তই মোৰ গাত কেলে হাত দিছ? আপোনাক কিবা এটা তই গম পাৱ নে মই কোন? আপোনাক কিবা এটা খাব হা? দিওঁ। তই গম পাৱ নে মই কোন? নহয়, আপোনাক কিবা এটা খাব দিব খুজিছিলোঁ। ওলা এতিয়া ইয়াৰ পৰা ওলা। নহয় ছাৰ, আপুনি ক্ষমা কৰি এতিয়াই যা তই বাহিৰত। নহয় আপোনাৰ সেইবোৰ তই বাদ দে, তই এতিয়া ইয়াৰ পৰা ওলা, এই ঘৰখনৰ পৰা ওলা তই। নহয় ছাৰ, আপুনি এনেকুৱা ওলা নকৰিব। এনেকুৱা ওলা নকৰিব বুলি ছাৰ। কৈছো, ওলা। নকৰিব ছাৰ, মই ৰ আপোনালোকৰ তাতে ইয়াক খাই দি আছোঁ। আছো ৰ নকৰিব ইয়াক ছাৰ, মই ৰ মৰি যাম খাব ৰ। মই যাম আৰু ঠিক আছে। ই দেখোন, ই বাইকো ল'লে নতুন। আজি দি আছো চাবি পাতো আছে বাইকত। ইয়াক আজি মজা দে। মোক খেদছিল ঘৰৰ পৰা। আজি ছাৰ বাই থাকক আপুনি। বাই। ৰ ছাৰ, আৰে এই মোৰ বাইকখন লৈ গ'ল ৰে। মোৰ বাইক মোবাইলটো ল। মোবাইলটো